রাইজ মানে উৎসাহিত হয়ে গেছে এইবাৰ বিপিএফকে মানে জয়যুক্ত কৰাৰ কাৰণে লাগি উঠি পৰিছে। দেখিবলৈ পোৱা গৈছে যে চিডলি সমষ্টিৰ শাসকীয় দল NDA মিত্ৰজোঁটৰ তেওঁলোকৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি কেন্দ্ৰীয় মন্ত্ৰী বা বহুকেইজন কেবিনেট মন্ত্ৰী বাহৰ পাতি প্ৰচাৰ চলাই আছে। তাৰ লগত খেল মাৰিব পাৰিবনে আপোনালোকে? কিয় নোৱাৰে? ৰাইজ আমাৰ লগত আছে আৰু কিহৰ ভয়? যিমানেই নাহক কিয় লাগে দিল্লীৰ পৰা আৰু মাতত নাই, একো অসুবিধা নাই আমাৰ। আৰু তেওঁলোকে আহি পেলাই কি কৰিছে, গভৰ্ণমেণ্ট এই যে মডেল কলেজত কেম্প পাতিছে, তাতে মদ নাচ গান মাছ মাংস হুলস্থুল নাচ গান এইবিলাক চলি আছে তেওঁলোকৰ। আমিতো কমপ্লেইন দিছিলোঁ, কিন্তু মানে প্ৰপাৰলি একশ্যন লোৱাটো আমি দেখা নাই। ৰাইজে বেয়া পাইছে। আৰু কিবা ফেক্টৰ তেওঁলোকে কৈছে যে BPF দলৰ প্ৰাৰ্থী বা BPF দল কোনো ফেক্টৰ নহয়, NDA ক্লিন চুইপ। চব পাৰ্টীয়ে সেইটো কথা কয়, কিন্তু আমি কোৱা নাই, আজিলৈকে আমি কোৱা নাই, মোৰ মুখৰ পৰা অন্তত ওলোৱা নাই অমুক পাৰ্টি তমুক পাৰ্টি ফেক্টৰ নহয় বুলি। ফেক্টৰ চবৰে আছে অলপ অলপ, আৰু 23 তাৰিখত দেখা যাব ফেক্টৰ হয় নে নহয়। 23 নৱেম্বৰত চাওক আপোনালোকে। NDA মিত্ৰজোঁটৰ প্ৰাৰ্থীয়ে তেওঁলোকে বিশাল বিশাল জনসভা কৰি প্ৰচাৰ চলাইছে, বহুত মানুহৰ জনসমাগম হৈছে। আপোনালোকৰ প্ৰচাৰ কিন্তু তেনেকৈ দেখিছে? হয়, তেওঁলোকৰ প্ৰচাৰ আমি দেখিছোঁ বহুত বিশাল বিশাল, কিন্তু লোকেল মানুহ তাত অহা নাই, বাহিৰৰ পৰা আহিছে, বাছেদি লৈ আহিছে, গাড়ীৰে লৈ আহিছে। খালি মানে হোমবাইক এইটো দেখাইছে তেওঁলোকে, ৰাইজ কিন্তু লোকেল ৰাইজ নাই। যেনেকৈ বেংটলত কৰিছে তেওঁলোকে সিদিনাখন, বেংটলৰ লোকেল প্ৰপাৰ বেংটলৰ মানুহ বহুত কম আছিলে। আমি কি কৰিছোঁ, আমি মানে গলিয়ে গলিয়ে আমি ঘৰে ঘৰে সোমাইছোঁ। আজি যেনেকৈ ইয়াত বাছুগাঁও টাউনত আমি বাহিৰৰ পৰা মানুহ অনা নাইতো, বাছুগাঁও বাহিক লৈ পেলাই আমি গোটেই দোকানে দোকানে আমি ৰাইজৰ ওচৰলৈ আহিছোঁ, আমি ভোট বিচাৰি আহিছোঁ। কালি অশোক সিংহলে কৈছে যে BPF দলে খালি অকল উপনিৰ্বাচন নহয়, BTCটো কেতিয়াও দখল কৰিব নোৱাৰে, কাৰণ প্ৰমোদ বড়োৰ মূৰৰ ওপৰত প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰী, মুখ্যমন্ত্ৰী আৰু বিজেপিৰ আশীৰ্বাদ আছে আৰু থাকিব। তেনে ক্ষেত্ৰত আপোনালোকে কেতিয়াও BPF বা হাগ্ৰামা মহিলাৰ BTCৰ শাসনত আহিব নোৱাৰে। তেওঁলোকে ক'ব লাগে, ক'ব নোৱাৰোঁ কি কৈ থাকে, এইটো কোনো ফেক্টৰ নহয়। কিয় BTC দেখোন যোৱাবাৰে আমাৰ হাততে আছিলে, আমি কি 17টা পোৱা নাই, ছিংগল লাৰ্জেষ্ট মেজৰিটি। কিন্তু তেওঁলোকে মানে চলে চক্ৰাটোৱে আমাক মানে সংবিধানৰ পৰা আমাক বঞ্চিত কৰিছে। আমাৰ মাথা নাই, নহ'লে 4টাহে লাগিছিলে আমাক। আমিতো চৰকাৰ গঠন কৰিলোঁ না যোৱাবাৰ, এইবাৰ আৰু বেছি পাম। তেওঁলোকে ক'লে নহ'ব, যধে মধে কথা ক'লে নহ'ব, ৰাইজ আছে আমাৰ লগত। এইবাৰ উপ নিৰ্বাচনতো আমি জিকিম, 25তো আমি BTC চৰকাৰ গঠন কৰিম, হাগ্ৰামা মহিলাৰী ছাৰ আকৌ চিফ হ'ব। তো এর মাধ্যম দিয়ে আপনারা বিতরণ করুন এবং আপনাদের যেটা নীতি বা তাদের যেটা আপনাদের লাইটের কারেন্টের বিল, সেই কারেন্টের বিলের কোনো মাপ সব ফেলে কোনো পরিস্থিতি নেই। হিসাবে আমাদের BPF এর যে আদর্শ, BPF এর যে কথা, BPF এর